আজি অংশগ্রহণ করেছে এই কারাটে প্রতিযোগিতা আর আমি আশা রাখছি আমার খেলুৱৈসকল কেৱল ডিব্ৰুগড় জিলাতে নহয় অসমলৈ ভাৰতলৈ সুনাম কৰি আনিব ইতিমধ্যে আপোনালোকে জানে অলিম্পিকতো কাৰাটে মান্যতা প্ৰদান কৰিছে আমাৰ বাবে আৰু ইয়াৰ লগে লগে আমি এটা বাৰ্তা দিব বিচাৰো যে কেৱল কাৰাটে আমি প্ৰতিযোগিতাৰ বাবে কাৰাটে ল'ৰা ছোৱালীবিলাকে বা ছাত্ৰ ছাত্ৰীসকলে অনুশীলন কৰা নাই ইয়াৰ মুখ্য উদ্দেশ্য হ'ল অভিভাৱকসকলে যে ল'ৰাটো বা ছোৱালীজনী তেওঁলোকৰ মানসিকভাৱে শাৰীৰিকভাৱে যাতে সুস্থ হয় তাৰ কাৰণে আচলতে এই কাৰাটেটোলৈ লৈ আহে আৰু ইয়াত আহি তেওঁলোকে ডিচিপ্লিন নিকে নিজকে কনফিডেণ্টটো বঢ়ায় চেল্ফ কনফিডেন্স বা আত্মবিশ্বাস বঢ়ায় তেওঁলোকৰ লগে লগে এটা সুস্থ হয় বা মোবাইলৰ প্ৰতি যিটো আসক্ত বাঢ়িছে বৰ্তমান সময়ত মোবাইলৰ প্ৰতি দূৰত আছে টিভিটোৰ পৰা দূৰত আছে সময়ত তেওঁলোকে নিয়ন্ত্ৰণ কৰিছে পঢ়া শুনা কৰিছে খোৱা বোৱা কৰিছে যিকোনো খাদ্য খাবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে কিন্তু এইবিলাক ভাল খবৰ প্ৰতিযোগিতা বুলিয়ে নৱপ্ৰজন্মক এটা আমি এখন মঞ্চ দিবলৈ এটা আমি যাতে সক্ষম হওঁ সেইটো আমি কামনা কৰিছোঁ ধন্যবাদ নিয়ন ফুকন বৰ্তমান মই ডিব্ৰুগড় জিলা কাৰাটে দায়িত্ব অৰ্পণ কৰি আছো লাহোৱাল আৰু মোহনবাৰী কাৰাটে একাডেমী সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে লাহোৱাল মহাবিদ্যালয়ত আমাৰ 5 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে আমাৰ এখন অফিচিয়েল ইয়াৰ পৰাই আমাৰ গুৱাহাটী অনুষ্ঠিত হ'বলগীয়া আন্তঃজিলা কাৰাটে প্ৰতিযোগিতালৈ আমাৰ ডিব্ৰুগড় জিলাত দলটো গঠন কৰা হ'ব যিহেতু আমাৰ অলিম্পিক সন্থাই 2020 চনতে আমাৰ কেইবাটাও বিভক্ত হৈ থকা কাৰাটে সন্থা একত্ৰিত কৰি ডিব্ৰুগড় জিলা কাৰাটে সন্থা গঠন সকলো জিলাতে এই প্ৰক্ৰিয়াটো ইতিমধ্যে অসম অলিম্পিক সন্থাৰ দায়িত্ব কৰি আমাৰ কাৰ্যকলাপ সমাধা কৰিছে আৰু আমাৰ ডিব্ৰুগড় জিলাতো আমাৰ মোক বৰ্তমানৰ সভাপতি আৰু অনিল চেতিয়াদেৱক লৈ ডিব্ৰুগড় জিলা এখন শক্তিশালী সমিতি তেওঁলোকে গঠন কৰি দিছে লাহোৱালৰ কাৰণে বহুত এটা ভাল খবৰ এইটো কাৰণ কেলে আজি লাহোৱালত আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কাৰাটে ডু একাডেমি যি এটা ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল সেই খেলখন আমি আজি লাহোৱালত পাতিবলৈ আমি সুবিধা পাইছোঁ আৰু লগতে এই খেলখনত বিশেষকৈ আমি বহুতখিনি কষ্টও হৈছে খেলখন আমি আগবঢ়াওঁতে আজি খেলখনত আমাৰ ইয়াত ভালেমানখিনি সংখ্যক আমাৰ ষ্টুডেণ্ট এতিয়ালৈকে ইয়াত আপোনাৰ জইন কৰিছে খেলত আৰু খেলখন যাতে ভালকৈ হৈ যাওক দুদিনীয়া খেলখন আমাৰ আজি যিহেতু আজি 27 তাৰিখ আৰু কাইলৈ আমাৰ দুদিনীয়া খেলখন আমি ইয়াত লাহোৱাল কলেজত পাতিবলৈ আমি সক্ষম হৈছোঁ আৰু আমি ডিষ্ট্ৰিক্টক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে যে সুযোগখন দিলে আমাক এই খেলখন পাতিবলৈ আমাৰ ইয়াত আৰু সেইখিনিয়ে মই প্ৰেচিডেণ্ট হিচাপে মই উলিয়াই ধন্যবাদ খুব এটা ভাল উদ্যোগ গ্ৰহণ কৰিছে খেলৰ জৰিয়তে আমি আজি দেখিছোঁ হিমা দাসকে দেখিছোঁ খেলৰ জৰিয়তে এটা গতি লাভ কৰিব পাৰে আমি ৰিয়ান পৰাগত দেখিছোঁ এটা কি ধৰণৰ গতি লাভ কৰে আমি আশাবাদী আমি আৰু আশাবাদী যে লাহোৱাল নিচিনা সৰু ঠাইত এই কেৰাটে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যে কেৰাটে ডু একাডেমীত তেখেতলোকে আমাক সুবিধা দিছে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি লাহোৱালবাসী হৈও তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰি তেখেতলোকে এই খেলখন যে আমাক দিলে আৰু আমি আশা কৰিছোঁ এই কেৰাটে বা হওক বা আৰ্চাৰী হওক বা এনেকুৱা ধৰণৰ যি অলিম্পিক লেভেলৰ যি গেম আছে সেই গেমবোৰ যে আমি আৰু পাতিবলৈ আমাক বিভিন্ন ডিষ্ট্ৰিক্টৰ যিসমূহ বিষয় তেখেতলোকে আমাক যাতে সুবিধা দিয়ে